স্থান হৈ গ'ল আমাৰ আইতাই চাহ খাই আছে চাহ শেষচোন গোটেই খাই দিলি নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ আনিটি ভিডিঅ'লৈ 2025 বৰ্ষৰ ৰঙালী বিহুৰ অনুষ্ঠানৰ ঘোষিকা হিচাপে এইটো মোৰ প্ৰথম অনুষ্ঠান আজিৰে পৰা আৰম্ভ হ'ব সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মশালা বিহু নাচৰ কৰ্মশালা আৰু তালৈকে গৈ আছো আজি শুভ উদ্বোধনী অনুষ্ঠান আৰু 11 এপ্ৰিলৰ দিনাখন ৰঙালী বিহুৰ আদৰণি উৎসৱ অনুষ্ঠিত কৰা হ'ব আৰু হিদিনা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হ'ব তেওঁলোকৰ আৰু আজি কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠান অকমান কাম আছে নে এংকৰিঙৰ বেছি কাম নাই আজি যাবলৈ ওলাইছো আৰু ইপিনে আইতাকো লৈ লৈছো আজি অকমান সৰু ল'ৰা ছোৱালী বিলাক আহিব বিহু নাচ শিকিব আজি আৰু এই মানে একেদিন আজিৰে পৰা আজি 28 মাৰ্চ আজিৰে পৰা 11 তাৰিখলৈকে বিহু নাচৰ আখৰা হ'ব তাতে আৰু অকমান চাই ভাল পাব আইতাকো লৈ লৈছো আজি বলক আপোনালোককো দেখুৱাম অকমান আৰু 2025ৰ ৰঙালী বিহুৰ এইটো বিহুৰ মোৰ প্ৰথমটো ঘোষিকা হিচাপে প্ৰথম অনুষ্ঠান আজি অকমানে আছে এংকৰিঙৰ কাম আজি যেহেতু কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠান আকৌ 11 এপ্ৰিলৰ দিনাখন ৰঙালী বিহুৰ আদৰণি উৎসৱ অনুষ্ঠিত হ'ব সেইদিনা বিভিন্ন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান হ'ব লগতে জনপ্ৰিয় কণ্ঠশিল্পীও থাকিব আৰু আইতাক লৈ ওলাইছো আজি আইতা একেবাৰে বেগ চেগ লৈ ওলাইছে ইমান বেছি গৰম দিছে মাৰ্চৰ মাহতে মানে মেখেলা চাদৰ পিন্ধিছো আজি বহুত বেছি গৰম লাগিছে আৰু জুন জুলাই মাহত কি হ'ব ঠিক নাই আৰু মাৰ্চ মাহতে ইমান বেছি গৰম আৰু আমাৰ এই ৰাস্তাটো কাম চলি আছে বলক বিহু নাচ দেখাম কোন ছাত্ৰ ছাত্ৰীসকলৰ আৰু আমি আহি পালো সোণাপুৰ মিনি ষ্টেডিয়াম এয়া অনুষ্ঠানৰ আৰম্ভণি হৈ গ'ল আইতাক এফালে বহাই থৈ দিছো বিহু নাচৰ আখৰা আইতাও আজি চাবৰ কাৰণে লৈ আহিছো আইতাকো আৰু অনুষ্ঠানটো এনেদৰে আৰম্ভণি কৰিছো অতিথিসকল আহি পাইছে আৰু মুখ্য অতিথি হিচাপে উপস্থিত আছিল ডক্টৰ পৱন চন্দ্ৰ গগৈ ডাঙৰীয়া বিশিষ্ট সাংস্কৃতিক কৰ্মী আৰু এয়া এপিনে চাওকচোন কোন ছাত্ৰ ছাত্ৰীসকল হাজু হৈছে বিহু নাচৰ আখৰাৰ বাবে আৰু এইপিনে এগছি বন্তি প্ৰজ্বলনেৰে বিহু নাচৰ আখৰাৰ শুভাৰম্ভণি কৰা হৈছে আৰু অনুষ্ঠানটো আপোনালোকক দেখুৱাই গৈ থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব বিহু নাচৰ প্ৰশিক্ষক মৌচুমী পাঠক আৰু যি অনুষ্ঠানৰ আগ ধৰিছে সুন্দৰকৈ পুৰবী কাশ্যপ আৰু বিশেষকৈ অতি বৰ্গ ছাত্ৰ ছাত্ৰীসকল আৰু সন্মানীয় অভিভাৱকসকল আৰু আমাৰ অসমীয়া বিহুৰ প্ৰতি আবেগপ্ৰবণ হৈ আজি যিসকলে আগবাঢ়ি ওলাই আহিছে সকলোকে মই মোৰ সেৱা যাচিছোঁ অনুষ্ঠান হৈ গ'ল আমাৰ আইতাই চাহ খাই আছে চাহ শেষচোন গোটেই খাই দিলি বিহু নাচ আৰম্ভ হ'ব আৰু এতিয়া কাহ উঠি আছিল ন মই দেখা পাই আছো ষ্টেজৰ পৰা সেইকাৰণে পানী দিব কৈছো পানী খালি নে নাই পানী দিব কৈছো তোমালোকৰ লগত থাকিব ঋতুমণি পাটৰ বা আৰু জান দাদা আৰু আহিব দেই আমি তিনিজন সদায় থাকিম আৰু মই বিচাৰো আমি 2 ঘণ্টা শিকাম হয়নে ইয়াত আমি 3:30টাৰ পৰা 5:30লৈকে থাকিম সেইখিনি সময়ত দিনা বিহুৰ যেটো প্ৰথম হেয়া পদচালনা আমি সেইটো চাম ঠিক আছে তোমালোকে পদচালনা জানা নে নাই কোৱাচোন জানানে নাই
নাচো নাচো লাগেনে তাক ঘেন ঘেন ঘেনি ঘেন কি তাকি তাকি তাক ঘেন ঘেন ঘেনি ঘেন তাকি দু ঘেন ঘেন তাকি দু ঘেন তাকিতি ধু দাও বিহুয়া কালো কালা বিহুয়ার খনিয়া ঘেন 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 তাকিতি ঘেন ঘেন আজি মানে সেই ন আৰম্ভণি আহাৰ লগে লগে শিকে হৈ থাকিলে অকণমান নাছিলে তাৰপিছত শিকে হৈ থাকিলে পিছত